হাই আমাৰ মুনুবা মা আমাৰ কল্পনা তাৰপিছত এইটো আমাৰ ঘৰ চাওকচোন এইটো আমাৰ ঘৰ দেখিছেনে আমাৰ ঘৰটো আৰু এখন কাৰৰ ওপৰত টিং আছে তাৰপিছত এইটো আৰু এটা ঘৰ এইটো আমাৰ এটা কাকাৰে ঘৰ তাৰপিছত কল্পনা কোৱা ইমান কলা এয়া মুৰ্গী দেখিছে ঘৰতে মুৰ্গী পোহে আমি হাই কোৱাচোন হাই মোৰ মামী গুড মৰ্নিং ফ্ৰেণ্ডছ আমি ৰাতিপুৱা শুই উঠি গা পা ধুই আজৰি হ'লোঁ আজি এটা প্ৰগ্ৰেম আছে প্ৰগ্ৰেম উপলক্ষে এইবোৰ সজোৱা হৈছে মই ভণ্টি ৰেডি হ'লোঁ হৈ আমি বহি আছোঁ আৰু এইফালে এজনী ভণ্টি আছে পলাল লাজতে আৰু ইয়াৰে পৰিৱেশ মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আজি মোৰ এইযোৰ ড্ৰেছ আৰু ভণ্টি এইটো নিউ ফ্ৰক আৰু এতিয়া ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ গৈ আছোঁ এইটো আমাৰ ডাঙৰ মামাহঁতৰ ঘৰ এয়া মোৰ বৌ হয় এয়া বৌৰ পোৱালিটো আজি অন্নপ্ৰসন্ন আছে এইটো আমাৰ গলু মলু এইফালে প্ৰসাদ সজোৱা হৈছে আৰু এইফালে মই দেখুৱাই আছোঁ আপোনালোকক এইটো সন্মুখৰ ৰুম এয়া মা কথা পাতি আছে তাৰপিছত নেক্সট এইফালে আৰু দেখুৱাই আছোঁ ৰ'ব আপোনালোকক এইফালে কিটচেন ডাইনিং ৰুম ইয়াত ভাত খোৱা হয় আৰু এইফালে কিটচেন আছে এয়া কিটচেন আহা মোৰ লগত তাৰপিছত বাহিৰৰ পৰিৱেশ মই দেখুৱাই আছোঁ আপোনালোকক ৰ'ব চেণ্ডেল পিন্ধি আছোঁ এইফালে টয়লেট এইফালে খৰি আছে আৰু ইয়াত ধান থোৱা এইটো ভঁৰাল হয় তাৰপিছত এইফালে মই পিছফাললৈ গৈ আছোঁ এইফালে এইটো মুৰ্গীৰ ফাৰ্ম মুৰ্গীৰ গঁৰাল ইয়াত মুৰ্গী থাকে আৰু এইফালে পিছফালে আজি পিছল বৰষুণ দিছিল ৰাতিপুৱাই তাৰপিছত এইফালে ইয়াততো হাঁহ থাকে হাঁহ মুৰ্গী তাৰপিছত এইফালে এইটো পুখুৰী হয় মই দেখুৱাই আছোঁ আপোনালোকক বহুত পিছল তাৰপিছত এইবোৰ কচু এইবোৰ মই দেখুৱাই আছোঁ এইফালে পুখুৰী এইফালে এইটো এটা পুখুৰী আৰু এইটো পুখুৰী মেটেকাৰে ভৰি গৈছে গ্ৰীণ হৈ গৈছে পানীবোৰ এইটো চাওক এইটো আমাৰ সৰু মামীহঁতৰ ঘৰৰ ভিতৰৰ পৰিৱেশ মই দেখুৱাই আছোঁ আপোনালোকক এইটো নতুনকৈ বনাইছে হাই বুলি কওক এয়া মোৰ মামী হয় তাৰপিছত এইফালে এইটো ৰুম আৰু এইফালে ৰুম এইটো ড্ৰয়িং ৰুম এইটো কৰিডৰ হয় এইটো এটা ৰুম আৰু এইফালে এইটো দাদাহঁতৰ ৰুম ইয়াতে আইতা মা বৌ এইফালে গোটেইবোৰ আছে বৌ এয়া মোৰ বৌ হয় তাৰপিছত এইফালে এইটো পাকঘৰ ইয়াত কিবা কিবি ৰখা হয় পিছফাললৈ মই দেখুৱাই আছোঁ এয়া পিছফালে এইটো মাটিৰ চৌকা ঘৰ আৰু এইফাললৈ লেট্ৰিন বাথৰুম আছে আৰু এইফালে তামোলৰ গছ এইবোৰ পিছফালে বাগান আছে মই দেখুৱাই আছোঁ খেতি পথাৰবোৰ ৰ'ব চাই থাকক এতিয়া ইয়াৰ পৰা ওলালোঁ ভণ্টি মোৰ লগতে ঘূৰি আছে ন তাৰপিছত এইফালে দেখুৱাইছোঁ এইটো আমাৰ আইতাহঁতৰ ঘৰ নাই সৰু আইতাহঁতৰ ঘৰ মা খুৰাহঁতৰ ঘৰ আৰু এইফালে এখন আমাৰ গাড়ীখনত থৈছোঁ আৰু ইয়াৰ পিছফালে
এয়া পিছফালে ইয়াত কিবা কিবি খেতি আছে, সেইকাৰণে এনেকুৱা হৈ আছে। তাৰপিছত ইয়াত কিবা কিবি শাক ছটিওৱা হৈছে আৰু পিছফাললৈ আহা মোৰ লগত। পিছফাললৈ মই এয়া গৈ আছোঁ। এই আইতাহঁতৰ ঘৰৰ এইটো পিছফাল হয় আৰু এই পিছফাললৈ মই পুখুৰী পাৰলৈ গৈ আছোঁ। হাই, আমি এতিয়া পুখুৰী পাৰত আহিছোঁ। চাই থাকক আপোনালোকেও। পুখুৰী পাৰত মানে ধানো আছে হাম। হাই, এইটো এটা পুখুৰীত কচু আৰু কিবা কিবি আছে। এইবোৰ পুখুৰীটোত সেউজীয়া হৈ পৰিছে, শেলাইৰে ভৰি পৰিছে। আৰু এইফালে এজনী ভণ্টি কল্পনা কেমেৰা আঁৰে পলাইছে। লাজতে পলাইছে তাই। ইমান লাজ। এয়া আমি গৈ আছোঁ এইফালে পথাৰ এখন। এয়া পথাৰত ছাগলী চাওক, বহুত ধুনীয়া পথাৰ। উঠিম ৰ'বা, সেই ফটো উঠিবলৈ। ফটো উঠিমতো আমি। এয়া পানীত হাঁহ আৰু এয়া মানুহৰ ঘৰ। এইটো এটা ঘৰ, এয়া পথাৰ দৃশ্যাংশ বুলি। কিমান ধুনীয়া নহয়নে? গাঁৱৰ পৰিৱেশ সঁচাকে বহুত মনোমোহা হয়। আৰু এতিয়া আমি ঘৰৰ ফালে উভতো। আমিও টাউনতে থাকো। এতিয়া মামাৰ ঘৰত আহিছো ভাইটি মোমায়েকৰ ঘৰ, আমাৰ মামাৰ ঘৰ। আজি অন্নপ্ৰসন্ন খাবলৈ আহিছে। মোৰ বা আৰু মই দুইটা মামা ঘৰ ইয়াতে। ভাগে ভাগে দেখিলে আমি পথাৰৰ পৰা ঘৰলৈ উভতি আছো, লৰিনা আৰু মই। এইফালে গৰু, খেৰৰ পুঁজি এইটো। আৰু এইফালে গৰুৱে খাই আছে খেৰ। আৰু এইফালে আইতাহঁতৰ পিছফালে গছ গছনি ভৰি আছে। ইয়াত বহিবলৈ বহুত ধুনীয়া বতাহ দিয়ে। এয়া চাওক, এয়া মানুহৰ ঘৰ। এয়া এক পৰিৱেশ আমাৰ গাঁৱৰ। আমাৰ গাঁৱত এখন ডাঙৰ চোতাল, তাত 3 ঘৰ থাকে। ডাঙৰ মামা থাকে আৰু 3 নম্বৰ মামাজন থাকে আৰু আইতাহঁত থাকে। এয়া আইতাহঁতৰ ঘৰ, সেইটো সৰু মামাহঁতৰ ঘৰ আৰু সেইফালে ডাঙৰ মামাহঁতৰ ঘৰ। আজি অন্নপ্ৰসন্ন উপলক্ষে ইয়াত ৰভা দিয়া হৈছে। এয়া চাওক, এখন আমি অহা গাড়ীখন। এয়া ঘৰৰ দৃশ্য। গুড ইভিনিং গাইজ। এতিয়া সন্ধিয়া 6 বাজিছে। আমি চাহ পানী খালোঁ। খাই লৈ মোৰ ভণ্টিৰ লগত মই বহি আছোঁ আৰু তাই কিবা ক'ব আজি। হাই, নমস্কাৰ, মোৰ নাম শ্ৰী লৰিনা বৰদলৈ। মোৰ ঘৰ নিষ্কামপুৰত। মই আজি মামাৰ ঘৰত আহিছোঁ আৰু এয়া মোৰ বা, মোৰ এয়া নন্দিতা বা। তাৰপিছত মই ক্লাছ 2ত পঢ়ি আছোঁ আৰু মোৰ স্কুলখনৰ নাম হ'ল শ্ৰী শ্ৰী শংকৰদেৱ বিদ্যানিকেতন। আৰু তোমাৰ ঘৰত কোন আছে কোৱা? মোৰ ঘৰত পাপা আছে, মা আছে আৰু মই আছোঁ। এয়া ভণ্টিয়ে সকলোবোৰ ক'লে, আপোনালোকে গম পালে তাইৰ বিষয়ে। আৰু তাই এতিয়া আমি দুজনী বহি আছোঁ, বহি কথা বতৰা পাতি আছোঁ। গধূলি টাইম। তাৰপিছত মাহঁতে ভাতৰ যোগাৰ কৰি আছে। হাই, আৰু কি ক'বা? হাই, মই শ্ৰোতাসকলক এইটোৱে আশীৰ্বাদ কৰোঁ, মোৰ মুনুবা চেনেলটো যে ছাবস্ক্ৰাইব কৰে, লাইক কৰে। খুব ভাল পাব বাৰু চাই। মুনুবা ভিডিঅ' চাই আপোনালোকে ভালে পাৰিব। মই আকৌ কাৰণে আপোনালোকক হাতযোৰ কৰি কৈছোঁ, মোৰ মুনুবা চেনেলটো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপোনালোকে বেল আইকনটো টিপিব।